নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ এই চেনেলৰ আৰটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো আজি তোমালোকৰ শংকৰদেৱ শিশু নিকেতনৰ ইংৰাজী কিতাপখনৰ ক্লাছ 4 ৰ লেসন নম্বৰ 5 যেটো লৰ্ড ৰামা পাঠ আছে সেই পাঠটোৰ আজি আমি আলোচনা কৰিম এই পাঠটোৰ কিছু দফা আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছিলো গতিকে আজি যিখিনি বাকি আছে বাকি যিখিনি প্যাৰাগ্ৰাফ আছে এই প্যাৰাগ্ৰাফখিনি আলোচনা কৰিবলৈ ওলাইছো গতিকে তোমালোকে কিতাপখন উলিয়াই এই পাঠটো উলিয়াই লবা আৰু মনোযোগেৰে চাই যাবা তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাবা আহা আমি ভিডিঅ'টো আৰম্ভ কৰো আগৰ যেটো ভিডিঅ' আছিল ভিডিঅ'টোত কি হৈছিল পাগৰ আমি আলোচনা কৰিছিলো আগৰ ভিডিঅ'টোত যে ৰাম সীতা আৰু লক্ষ্মণ কলৈকে গৈছিল বনলৈ গুচি গৈছিল নহয় 14 বছৰৰ কাৰণে ৰাম বনবাসলৈ গৈছিল তাৰ পিছত কি ঘটিলে Rama, Sita and Lakshmana এইটো চাবা Rama, Sita and Lakshmana passed 40 years in the forest Dandakaranya তাৰমানে ৰাম সীতা আৰু লক্ষ্মণ 14 বছৰ বনবাসলৈ গৈছে আৰু সেই বনখনৰ নাম আছিল কি দণ্ডকাৰণ্য এই দণ্ডকাৰণ্যত তেওঁলোকে অতিবাহিত কৰিবলৈ ধৰিলে ঠিক আছে তাৰ পিছত এই আছে দণ্ডকাৰণ্য এইটো দণ্ডকাৰণ্য তাৰ দণ্ডকাৰণ্য যিখন বন আছে এই বনতে তেওঁলোকে প্ৰতিজ্ঞাবদ্ধ হল বা তেওঁলোকে অতিবাহিত কৰিবলৈ ধৰিছিল কোন Ram, Sita and Lakshmana. Rama and Lakshmana killed many demons there. Ram, Lakshmana কি কৰিলে দুইজনে তাত কি আছিল ডেমনছ আছিল মানে অসুৰ বা দস্যু ঠিক আছে বা ৰাক্ষস আছিল সেই ৰাক্ষসবোৰক বধ কৰিছিল কিল্ড কোনে বধ কৰিছিল ৰাম আৰু লক্ষ্মণে তাৰ পিছত কি হ'ল one day Ravana took Sita away এদিন তাৰমানে কি কৰিলে ৰাৱণ নামৰ এজন ৰাক্ষসে অসুৰে সীতাক হৰণ কৰিছিল took away মানে হৰণ কৰিছিল take away মানে হৰণ কৰা আৰু took away মানে হৰণ কৰিছিল সো কেনেকৈ হৰণ কৰিছিল জানানে যেতিয়া ৰাম আৰু লক্ষ্মণ তেওঁলোকে শিকাৰলৈ গৈছিল এটা লক্ষ্মণ ৰেখা টানি দিছিল লক্ষ্মণে চাৰিও পিনে ঘৰৰ চাৰিও পিনে সেইডাল পাৰ হ'বলৈ কোৱা নাছিল কোনো কাৰণতে সীতা দেৱীক কিন্তু ঋষিমুনিৰ বেগ ধৰি অহা দেখি ভিক্ষা যেতিয়া খুজিছিল ৰাৱণে তেতিয়া সীতা দেৱী ওলাই আহিছিল বাহিৰলৈ আৰু তেতিয়াই ৰাৱণে হাততে থাপ মাৰি ধৰিছিল আৰু তেনেকৈ লৈ গৈছিল Lanka লৈ গৈছিল he was the demon king of Lanka he মানে he আছে তেওঁ এটা পুৰাণ বুলি কয় ৰাৱণৰ কথা কৈছে ৰাৱণ আছিল কোন লংকাৰ দস্যু ৰজা ৰাক্ষস ৰজা on a hunting expedition demon king in the jungle demonৰ ৰাক্ষস demonৰ দস্যু কৈছে কি Timothy বাঘৰ পোৱালি ৰামা attacked Lanka and killed Ravana যেতিয়া ৰাৱণে লৈ গৈ সীতা দেৱীক হৰণ কৰি পোৱা গৈছিল এতিয়া কি কৰিছিল ৰামে লংকা এটেক কৰিছিল আৰু লংকা এটেক গতিকে লংকা এটেক কৰিছিল লংকাৰ ওপৰত কি কৰিছিল আচলতে অৰ্থাৎ আক্ৰমণ চলাইছিল killed Ravana বধ কৰিছিল অৰ্থাৎ কোনে বধ কৰিছিল Ravana Rama killed Ravana এই বাঘৰ পোৱালিটো হনুমান and his brigade helped Rama in the battle হনুমান আৰু ঠিক আছে তেওঁৰ যি সৈন্যদল আছিল পিছৰখিনি কি কৈছে ব্ৰিগেড মানে grandfather was not সৈন্যদলৰ সৈতে লগ হৈ হনুমানে ৰামক যুদ্ধখনত in the battle better than most people he was persuaded to accompany they constructed a pathway with rocks to cross the sea সেটো সাগৰ পাৰ হ'ব লাগিব লংকালৈ যোৱাৰ কাৰণে
সেইকাৰণে তেওঁলোকে অৰ্থাৎ হনুমান আৰু ব্ৰিগেড সৈন্য দলে কি কৰিলে কনষ্ট্ৰাক্ট কৰিছিল মানে নিৰ্মাণ কৰিছিল এটা ৰাস্তা বা এটা পথ সেই যিটো ৰাস্তা বনোৱা হৈছিল শিলেৰে কি কৰিবলৈ সাগৰ পাৰ হ'বলৈ ক্ৰছ মানে হৈছে পাৰ হোৱা চি মানে হৈছে সাগৰ বুজিছানে তাৰপিছত চাবা that pathway is known as Rama Setu even today আৰু আজি সেই পথটোক কি নামেৰে জনা যায় ৰাম সেতু Rama Setu ঠিক আছে who constructed the Rama Setu Hanuman and his brigade constructed the Rama Setu even মানে আনকি আৰু টুডে মানে আজি মানে আজি তাক ৰাম সেতু হিচাপে জনা যায় বুজি পাইছানে কথাটো তাৰপিছত কি হ'ল Rama returned to Ayodhya with Lakshmana and Sita তাৰপিছত ৰাম ৰিটাৰ্ণ হৈছিল মানে পুনৰ ঘূৰি আহিছিল অযোধ্যালৈ টু অযোধ্যা উইথ লক্ষ্মণ and Sita লক্ষ্মণ আৰু সীতাৰ সৈতে অৰ্থাৎ সীতাক উদ্ধাৰ কৰিছিল উদ্ধাৰ কৰাৰ পিছত তেওঁলোকে কি কৰিলে নিজ ৰাজ্যলৈ দশৰথ ৰজাৰ ৰাজ্যলৈ অযোধ্যালৈ গুচি আহিছিল people were very happy যেতিয়া তেওঁলোকে আহিছিল আৰু তেতিয়াই গোটেই জনসাধাৰণ কি কৰিছিল আনন্দিত হৈ পৰিছিল বহুত আনন্দিত Rama took every care কি কৈছে ইয়াতে Rama took every care of his subjects মানে প্ৰজা ৰামে তেওঁৰ প্ৰজাসকলক কি কৰিছিল প্ৰত্যেক took every care of his subject মানে যিসকল প্ৰজা আছিল সেই প্ৰজাসকলক যত্ন লৈছিল আদৰ কৰিছিল took care of কৈছে care of ঠিক আছে যত্ন লোৱা তাৰপিছত Rama was an ideal king of Bharat আৰু তেতিয়া হয়তো ৰামে কি হৈ পৰিলে ভাৰতৰ মানে ভাৰত মানে জানে ইণ্ডিয়া যেটো কৈছে ভাৰতৰ কি হৈ পৰিলে এজন আদৰ্শ ৰজা তেওঁ আদৰ্শ ৰজা আছিল Rama was an ideal king of Bharat ৰাম ভাৰতৰ আদৰ্শ ৰজা আছিল বুজি পাইছানে even today people of Bharat can imagine the happiness in the Rama Rajya Ram's kingdom even today আনকি আজি people of Bharat ভাৰতৰ জনসাধাৰণে ইমাজিন কৰে ঠিক আছে ইমাজিন কৰিব পাৰে ইমাজিন মানে হৈছে কল্পনা যে কিমান সুখী হিয়তে হ্যাপিনেস কিমান সুখ আছে in the Ram Rajya hey Ram Rajyat কিমানখিনি সুখ আছে এই সুখটো তেওঁলোকে কল্পনা কৰিব পাৰে মানে আচলতে ইভেন টুডে পিপল অফ ভাৰত কোতে ভাৰতৰ মানুহে বুলি কৈছে ভাৰতৰ জনসাধাৰণ ঠিক আছে সো ৰামস কিংডম ৰাম কি ৰাজ্য বুলি কয় ৰামৰ ৰাজ্য ৰাম ৰাজ্য তাৰ পিছৰখিনি কি কৈছে for the people of Bharat Rama is the symbol of virtues like truthfulness, obedience, courage, love and respect. For the people of Bharat ভাৰতৰ যি জনসাধাৰণ এই জনসাধাৰণৰ কাৰণে people মানে যে মানুহ বা জনসাধাৰণ Rama is the symbol of virtues virtue মানে যে গুণ symbol মানে যে প্ৰতীক গতিকে ৰাম প্ৰতীক হয় কিহৰ প্ৰতীক গুণৰ প্ৰতীক কেনে ধৰণৰ গুণ লাইক ট্ৰুথফুলনেছ যেটো কয় সত্যবাদিতা তাৰপিছত কৈছে কি অবিডিয়েন্স যেটো আনুগত্য বা কৰ্তব্য পৰায়ণতা কাৰেজ সাহস বা সাহসিকতা লাভ মৰম আৰু কি কৈছে এণ্ড ৰেছপেক্ট মানে হৈছে সন্মান অৰ্থাৎ তেওঁ ডাঙৰক সন্মান জনাইছিল আৰু সৰুক মৰম কৰিছিল তেওঁ কাৰেজ আছিল সাহসিকতা তেওঁৰ সাহস আছিল বহুত obedience আনুগত্য যেটো বাধ্যতা বুলি কয় obedience যেটো কয় মানে নাই truthfulness মানে সত্যবাদিতা এইবোৰ তেওঁ গুণ আছিল symbol of virtues ঠিক আছে বুজি পাইছানে
সো বাকি যিখিনি প্ৰশ্ন আছে সেইখিনি প্ৰশ্ন আমি আলোচনা কৰিম নেক্সট এটা ভিডিঅ' বনাই ঠিক আছে সো আজিলৈ এইখিনি থাকিল ধন্যবাদ